ফটোকেইখন চাই আপোনাৰ বাৰু লোভ লাগিছেনে বাৰু? এই ফটোকেইখন চাই নিশ্চয় আপোনাৰ লোভ লাগিব। আৰু ময়ো মাছ খাবলৈ মন গ'ল আৰু পুৱাৰ ভাগতেই ওলালোঁ দীপৰ বিললৈ বুলি। দীপৰ বিললৈ এনেদৰে খোজকাঢ়ি গ'লোঁ আৰু খোজকাঢ়ি গৈ চালোঁগৈ মাছ ক'ত পাম, কিন্তু মাছটো পাবলৈ নাই। কিন্তু সূৰ্যোদয়ৰ লগে লগে যিহে খাওঁ খাওঁ মুড়ি ধৰিছে, লগে লগে চালোঁ কি কৰোঁ কি নকৰোঁকৈ চিন্তা কৰিলোঁ। চিন্তা কৰি এইধৰণে ৰ'লোঁ, ৰৈ ইফাল সিফাল চালোঁ কি কৰোঁ কি নকৰোঁ, মাছ ক'ত পাম, মাছমৰীয়াও নাই। মনত পৰিল এখন নাৱৰ কথা। নাওখন আহি আছিল, উঠিলোঁ। উঠি মই লগে লগেই গ'লোঁ, এই নাওখনত উঠি মই গ'লোঁ আৰু মই গৈ মাছ বিচাৰি গ'লোঁ। মই বোলো বঠা জোৰকৈ বাওক। আচলতে মই বাইকতহে গ'লোঁ দেই। বঠা বাওক, যাব লাগে মাছ খাব লাগে। এই আচক এখন বজাৰ পালোঁহি। বজাৰখন আছিলে আজাৰত মাছৰ বজাৰখন দেখি আইতাসকলৰ সৈতে কথা পাতি মাছ কিনিলোঁ। কিন্তু মাছখিনি দেখি অধিক মাছত বগলীকৰণৰ দৰে হ'ল। ক'ত ল'ম ক'ত নল'ম, কোনা ল'ম কোনা নল'ম বুলি ভাবিলোঁ। লগে লগে ভাবিলোঁ এই সৰু মাছখিনি নিয়াই ভাল হ'ব। সৰু মাছখিনি নি খাব লাগিব। পিঁয়াজৰ সৈতে সৰু মাছখিনি যদি আমি ভাজোঁ, খাই খুব ভাল লাগে আৰু সুন্দৰকৈ ভাজিলে তাৰ যি সোৱাদ সেয়া কোনেও পাহৰিব নোৱাৰে।